গুৱাহাটীৰ পৰা গৈ আছিলোঁ উজনি অসমলৈ। যাওঁতে কাজিৰঙাৰ ওচৰত এই সৰু ল'ৰাজনক দেখিলোঁ আৰু তেওঁ চাইকেল লৈ গৈ আছে আৰু তেওঁৰ পাছফালে এটা কুকুৰ আৰু আগফালে এইখিনি দেখি পেলাই গমেই পাইছোঁ যে তেওঁ এটা যাত্ৰা কৰি আছে। যেতিয়া তেওঁ সুধিলোঁ যে তেওঁ ক'ৰ পৰা কেনেকৈ আহিছে, তেতিয়া কথাত যেতিয়া গম পালোঁ যে তেওঁ চাইকেলেৰে কেদাৰনাথ ভ্ৰমণ কৰি আহিছে। গতিকে এজন অসমীয়া ল'ৰা, 17 বছৰীয়া এজন সৰু ল'ৰা, আৰু তেওঁ কেনেকৈ এই দীৰ্ঘ প্ৰায় 5,000 কিলোমিটাৰ জাৰ্ণি কৰি আহিলে সেই বিষয়ে জানিবলৈ কিছু উৎসুকতা জন্মিল। গতিকে তেওঁৰ সৈতে কিছু কথা পাতিলোঁ। আহকচোন শুনো তেওঁ কি ক'লে। মোৰ নাম ৰিকি বৰফুকন। হয়, মই এখন সৰু গাঁৱৰ বিলং কৰোঁ, পুখুৰীয়া বুলি নাম, ডিষ্ট্ৰিক্ট যোৰহাট। তো তাৰ পৰা তুমি কেতিয়া আৰম্ভ কৰিছিলা? যেতিয়া ভোট হৈ আছিল ন, ভোটৰ 10 তাৰিখ নে কেই তাৰিখ, হয়, সেইটো মিনিমাম হা। পাহৰি গ'লোঁ, বহুত দিন হৈ গ'ল এতিয়া। মানে এই যেতিয়া আমাৰ ইয়াত ভোটিং হৈ তেতিয়া আছিলে, হৈ আছিলে। তাৰ আগত নে পিছত গুচি আহিলোঁ মানে। অ'কে, তাৰ পৰা তুমি ইয়াৰ পৰা চাইকেল লৈ গ'লা, গৈ পেলাই তুমি গ'লা একদম কেদাৰনাথ পালেগৈ। আচ্ছা, কোৱাচোন ইয়াৰ পৰা তেতিয়াহ'লে তুমি অসমৰ পৰা গ'লা, গৈ পেলাই তুমি কেনি দি গ'লা, কোনফালে দি গ'লা? ফাৰ্ষ্ট গুৱাহাটী, হা, গুৱাহাটীৰ পিছত বাংগাল, অ'কে, বাংগাল হৈ পেলাই বাংগাল, বিহাৰ, ইউ পি, উত্তৰাখণ্ড। উত্তৰাখণ্ড, অ'কে। তাৰপিছত উত্তৰাখণ্ড তুমি হৰিদ্বাৰৰ পৰা সেই ৰাস্তাত দি গ'লা নেকি? হৰিদ্বাৰ, দেৱপ্ৰয়াগ, ৰুদ্ৰপ্ৰয়াগ, হৈ গৈ এইটো কৰি তাৰ পৰা ৰুদ্ৰপ্ৰয়াগলৈকে চাইকেল নিব পাৰি। অ'কে, আগলৈ নিব পাৰি, কিন্তু ওচৰত ডগ আছে ন, তো সেইটো কাৰণে গোটেইখন ওপৰলৈ নিব নোৱাৰিলোঁ কেদাৰনাথলৈকে। অ'কে। তুমি কিমানলৈকে গ'লা? মই পুৰা কেদাৰনাথলৈকে গ'লোঁ। তুমি কেদাৰনাথলৈকে গ'লা আৰু তাক লৈ গ'লা। এতিয়া টোটেল 45 দিন। 45 দিন হয় মোৰ হৈ গ'ল, চামথিং মানে 5 মাহ চলি আছে। 5 মাহ চলি আছে। তুমি মানে যোৱা 45 ডে। অ'কে, কেদাৰনাথলৈকে, তাৰপিছত থকা মেলা এইবোৰ ধৰা নাই একো। আচ্ছা, কেদাৰনাথ গৈ পোৱালৈকে 45 দিন। 45 ডে। তাৰ পৰা উভতি আহি এইবোৰ ধৰা নাই। অ'কে, গোটেইখিনি লাগি তোমাৰ মানে 5 মান্থ চামথিং এনেকুৱাই হ'ব লাগে। তোমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা তুমি গৈছা। ইয়াৰ একো দিগদাৰ মানে? ইয়াৰ দিগদাৰ নাই, ইয়াৰ নাম পাহ। অ'কে, মোতকৈ বেছি ফেমাছ কিন্তু। সি বহুত ফেমাছ। এতিয়া গোটেই জাৰ্ণিটো কৰোঁতে তোমাৰ কি গা বেয়া হৈছিল? গা বেয়া কেদাৰনাথতে হৈছিলে আৰু ক'তো হোৱা নাই। হয়, নামি আহোঁতে হৈছিলে আৰু ওপৰতে হৈছিলে। তুমি ধুনীয়াকৈ ফাৰ্ষ্ট টাইম আছিলে ন, সেইটো কাৰণে। আৰু যদি নেক্সট বাৰ যাওঁ মই গম পাম এতিয়া কেনেকৈ কি কৰিব লাগে।